পৰ্যায়ৰ প্ৰতিনিধি হিচাপে জনপ্ৰতিনিধি হিচাপে আমাৰ এটা ভাল টিম হৈ গ'ল। গতিকে চিৰাং জিলাকো আমি আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰচেষ্টা কৰিম আৰু কাম কৰি যাম। তো ৰাইজ মই এইখিনিতে সকলোকে আহ্বান জনাইছো, আজি যি কষ্টৰে আপোনালোকে ইয়াত আহিছে দলক ভালকৈ UPPL দলক সমৰ্থন দিবলৈ, UPPL দলক সমৰ্থন দিলে আমাৰ ঠাইটো আগুৱাই যাব আৰু আমাৰ ঠাইৰ ভৱিষ্যত উজ্জ্বল হ'ব। ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীক একেলগে লৈ যোৱাৰ UPPL যি পৰিকল্পনা কৰিছে তাত আমি সকলোৱে সমৰ্থন দি আগুৱাই গ'লে আমাৰ ইয়াত এটা শান্তি আহিব, এটা পাৰ্মানেণ্ট পিচ আনিবৰ কাৰণে যি কামটো আমাৰ দলৰ সভাপতি তথা BTR চিফ মহোদয় কৰি আছে, য'ত পিচ হ'ব তাতে উন্নতি হ'ব, য'ত শান্তি নাই তাতে উন্নতি নাই, আৰু শান্তি এটা বাহাল ৰাখিবৰ কাৰণে আমি কাম কৰিব লাগিব। সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা আৰু সম অধিকাৰ দি ভাৰতৰ সংবিধানে যাক যি অধিকাৰ দিছে সেই অধিকাৰটো সকলোৱে পাবলৈ সক্ষম হ'ব। এই প্ৰতিশ্ৰুতি আৰু এই শ্লোগানটো লৈ UPPL দলে যোৱা নিৰ্বাচনত কাম কৰিছিল। বিভিন্ন মহিলা আকৰক সেলফ হেল্প গ্ৰুপৰ আঁচনিৰ কথাবিলাক লৈ এইবিলাক সকলো কথাবিলাক আমি আমাৰ ইস্তাহাৰত আমাৰ মেনিফেষ্টত যিবিলাক প্ৰতিশ্ৰুতি আমি ৰাইজক দিছিলোঁ, 1 to all আমাৰ যি প্ৰতিশ্ৰুতি প্ৰমিছ এইটো আমি ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছো। অতি সোনকালে আপোনালোকে আমাৰ ইস্তাহাৰত থকা UPPL দলৰ যোৱা দিনত নিৰ্বাচনত যি প্ৰতিশ্ৰুতি দিয়া হৈছিল এই সকলো প্ৰতিশ্ৰুতিটো 1 to all লাহে লাহেকৈ অহা 1 বছৰ ভিতৰত আমি কাম কৰিবলৈ আগবাঢ়ি আছো। গতিকে ৰাইজ মই সকলোকে এইটো আহ্বান জনাওঁ, আপোনালোকে একেলগে আহক, আগবাঢ়ি আহক, মাৰ বান্ধি কিয় ৰাস্তা ঘাটে বিৰোধীয়ে কি গান গাইছে কি গান গোৱা নাই ইয়াত কাণ দিব নালাগে। বিৰোধী সদায় বিৰোধীৰ ভূমিকা পালন কৰি থাকিবই। 17 বছৰ শাসন কৰাৰ ফলত তেখেতসকলে যিকেইটা একো কথা কৈ দিব পৰা নাই, একো কাম কৰি দিব পৰা নাই, আজি আহি তেখেতসকলে এইটো কৰিম বহুত কথাবিলাক কৈছে। বিশেষকৈ নন ট্ৰাইবেল ৰাইজৰ মাজত সোমাই তেখেতসকলে কৈ আছে আমি মাটি দিম কি দিয়া নাই, UPPL দিয়া নাই, আমি দিম বুলি কৈ আছে। প্ৰশ্নতে তেখেতসকলে আপোনালোকে কৰিব লাগে। আপোনালোকে 17 বছৰত নন ট্ৰাইবেল ৰাইজক ঠগিছে, নন ট্ৰাইবেল মানুহক ঠগিছে, ট্ৰাইবেলসকলক ঠগিছে, বিভিন্ন আঁচনিবিলাকৰ ক্ষেত্ৰত আপোনালোকে আমাক ঠগি আপোনালোকে নিজৰ সম্পত্তিৰ ভাণ্ডাৰটো বনাই লৈছে। গতিকে ৰাইজ তেখেতসকলৰ কথাত আপোনালোকে কাণ দিব নালাগিব। আমি মাত্ৰ 2 বছৰ হৈছে, 2 বছৰ হোৱা চৰকাৰক 17 বছৰ শাসন কৰা চৰকাৰৰ লগত কম্পেয়াৰ কৰিলে নহ'ব। আৰু 1 বছৰ দিয়ক, আৰু 1 বছৰত চাব আপোনালোকে এই নিচিমা সমষ্টি, এই 14 সমষ্টি আৰু এই 13 আৰু এই কাজাৰগাঁও সমষ্টি আৰু লগতে বিজনী এই এৰিয়াত যিমান অনুষ্ঠান প্ৰতিষ্ঠানটো BTR ৰেকৰ্ডত আছে এই অনুষ্ঠান প্ৰতিষ্ঠানটো ইয়াত গঢ়ি তুলি এই এৰিয়াৰ ৰাইজক ডেভেলপমেণ্টৰ যি এটা প্ৰক্ৰিয়া আৰু ইয়াত বসবাস কৰা সকলো জাতি জনগোষ্ঠীক যি এটা সাংবিধানিক হিচাপে যি অধিকাৰটো মিলাই দিয়াৰ কাৰণে যি কামটো BTR চৰকাৰে আগবঢ়াই আছে তাত আপোনালোকে তেতিয়া চাব ইয়াত এই চৰকাৰ এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব থকা এই চৰকাৰে এইটো কাম কৰিছে, তেতিয়া আপোনালোকে আগবাঢ়ি আহিব। গতিকে ৰাইজ মই আৰু বেছি সময় নলওঁ, সকলোকে মই ধন্যবাদ দিছো, সকলোকে মই শুভেচ্ছা দিছো। আপোনালোকে আগবাঢ়ি আহক, আমাক সমৰ্থন দিয়ক, আৰু আমি যি এটা ৰাইজক যি সেৱা কৰাৰ কাৰণে যি প্ৰতিশ্ৰুতি দি আমি আগবাঢ়ি আহিছো এইটো আমি পূৰণ কৰিব পাৰিম। তো সকলোকে মই এইখিনিতে আকৌ এবাৰ UPPLৰ কেন্দ্ৰীয় সমিতি হৈ আপোনালোকক শুভেচ্ছা আৰু ধন্যবাদ জনাই মোৰ 2 এষাৰ ইয়াতে সমাপ্ত কৰিলো। আৰু আজিৰ এই ওপেন সেশনটো মই ইনগ্ৰেশ্যন কৰিছো বুলি মই আপোনালোকক ঘোষণা কৰিলো। থেংক ইউ। জয় UPPL। ধন্যবাদ থাকিল আমাৰ UPP দলৰ সাধাৰণ সম্পাদক তথা BTRৰ MCLA শ্ৰীযুত মাধৱ চেত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল, কাৰণ তেখেতে নিজৰ উদ্বোধনী ভাষণৰ জৰিয়তে বহুত মূল্যৱান কথাটো তেখেতে ক'লে। এইকাৰণে মই তেখেতলৈ ধন্যবাদ যাচিছোঁ। আৰু এই তেখেতৰ ভাষণৰ নামত সকলোকে একবাৰ জোৰকৈ হাত তালি মাৰি দিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ এতিয়া আমাৰ BTRৰ এজন সক্ৰিয় EM ৰঞ্জিত বসুমতাৰী। আসসালামু আলাইকুম, নমস্কাৰ, জহার, খুলুমবাই। गिबियाव फैगौ बैसागु गुड फ्राइडे और আজি आमार जे रमजान मास चलि आछे এই তিনিটা সকলোকে মই
মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চিবিজাথাও स्निथि UPPL दोलो हाबाफारिखौ बेखेव खालामनायाव हेफाजाब नेहाथारि मावथि ब्रह्म हाजोआरि नोंथां, जोंनि आगुनि सासे MCLA ब्रादार लबेन, गुबुन गुबुन सेलनि दैदेनगिरि नोंथांमोन, गागि नोंथांमोन, सिबिजाथाव रायजो राजा नोंथांमोन, মই পোনপ্ৰথমে এটা কথাহে ক'ব বিচাৰিছোঁ, আপোনালোকে মই কম হিন্দু মুছলিম বাথৌ খ্ৰীষ্টিয়ান ভাই ভাই, আপোনালোকে ক'ব ভাই ভাই। হিন্দু মুছলিম বাথৌ খ্ৰীষ্টিয়ান ভাই ভাই, ভাই 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 ভাই। হিন্দু মুছলিম বাথौ খ্ৰীষ্টিয়ান ভাই 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 ভাই। जायाखै? आं भाई भाई होनगोन, नोंथांमोना भाई भाई होननांगौ। तारमाने कि आमी BPF निसिना पार्थक्य আছে নেকি? जों आलादा आलादा नामा? आमी BPF निसिना নহয়, আমি সকলোৱে ভাই ভাই। আকৌ এবাৰ কম, হিন্দু মুছলিম বাথৌ খ্ৰীষ্টিয়ান ভাই ভাই। হিন্দু মুছলিম বাথৌ খ্ৰীষ্টিয়ান ভাই ভাই। थैंक यू, थैंक यू, बिराद गोजोननाय मोनदों आङो। अर्थात आमार UPPL सरकार हल रायजोर सरकार, हिंदू मुस्लिम बाथौ ख्रिस्टियानर सरकार, किन्तु ताहानी जी BPF 17 বছর রাজত্ব করেছিল, এই BPF পার্টি হল এটা কমিউনেল পার্টি। পার্টিটো রাইজৰ পার্টি, হিন্দুৰ পার্টি, যি পার্টিয়ে আমাৰ সমাজখনত ঐক্যতা মুন্নি বিগুমৈয়া, মই বড়োত কৈছো দে, বেয়া নাপাব, মানে মোৰ মনো গালি আছে এতিয়া বড়ো ভাষাত। मुनमुननि बिगुमैया आनडिसक्लोज मोनसे आर्म्स अर्गानाइजेशन दादोंमोन, बिनि मुङानो जादोंमोन BRTF। बै BRTF नि गेजेरजों मोनसे समनि डाबल पिनि दैदेनगिरिफोरखौ बिथांमोना होसो होसो दाउ अमाफोर बायदि सिथारदोंमोन। मोनसे समाव साहानि मानसिफोरखौ NDP होननानै बिथांमोना खोलाहा थांनो होआखैमोन। आरो दुखुनांथाव बाथ्राया जादों, जोंनि गेजेराव हिन्दु ख्रिस्टियान बाथौ धोरोम राननानै जोंखौ बर' हारिखौ बोखावफ्लेदोंमोन। এই উত্তৰ সাইডে থকা যিমানখিনি ৰাইজ আছে BPFৰ মানুহে সিহঁত হল খ্ৰীষ্টিয়ান, NDP সাপোৰ্টাৰ। আৰু মানে মিथिबाय চন্দন ब्रह्म बिथांमोना बाथाम खुलुमग्रा। ओइ साला बाथाम खुलुमग्राखौनो 200 बानो भटखौ मोनो होनोमोन। फाग्ला बाथामखौ कि खुलुमबायो मानसिया? सोरबा खुलुमा बाथामखौ? खुलुमा। आरो लायनो जोंनि बाथौफ्रा जौ बथलसेजों बायजायोमोन। बायजायो जौ बथलसेजों? बायजाया। नंगौ, जोंनि बर'नि संस्कृतियाव रीति नीतियाव जौआ नागारहायै मोनसे खोन्दो। बे जोंनि हारिमुनि मोनसे खोन्दो। बिदि होननानै जोंनि बाथौ धोरोमनि बाथौ सिबियारि जोंनि बिमा बिफाफोरा आंगोफोरा जौजों बायजाग्रा मोनसे धोरोम सिबियारि हारि नङा। BPFफोर बुंनाय बायदि। आरोबाव ब्रह्मखौबा मा बुङोमोनथाय आं खोन्थाला ना, मालाबा बै MP इलेक्सन फैबा खोन्थानोसै आं। खावसे आद्रा आद्रा दोननानै जाजोबाव। आरो मुसलमाনৰ মাজত পাৰ্থক্য আনিছিলে, বড়ো আৰু আদিৰ মাজত ঘৃণা সৃষ্টি কৰাইছিলে, যাৰ ফলত ৰজা সি হ'ব পাৰে অশান্তিৰ ৰজা, এজন কাপুৰুষ ব্যক্তি।
बिथाङा कापुरुष बिथांखौ जोङो पुरुष होननानै बुङा मानो मिथिगौ थांनाय 2 বছৰত हाग्रामाय एसेम्बलीत एबारो भरि निदिले कापुरुषৰ কাৰণে গণতন্ত্ৰটো ভয় কৰি পেলাই তেওঁ আঁতৰি থাকিছে আজিও আঁতৰি পেলাই লুকাই লুকাই ৰাইজৰ সন্মুখত গৈছে মুছলমানসকলৰ ঘৰে ঘৰে গৈ পেলাই কৈছে মুছলমানসকল আপোনালোকক প্ৰমোদ বড়ো ডাঙৰীয়াই এডোখৰ মাটিও দিয়া নাই বুলি মই দম্বলি মাৰি ক'ব মই বৰ্তমান সম্ভালি আজিৰ দিনত বিটিআৰ বা বিটিসিৰ বুৰঞ্জী যদি আপোনালোকে চাই যোৱা 17 বছৰে 2 বছৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলিছে তাক মাইনাস কৰি পেলাই বিয়োগ কৰি পেলাই আপোনালোকে যদি 17 বছৰ বিটিসিৰ বুৰঞ্জী চাই কোনো মুছলমানৰ নামত ঈদগাহ মছজিদ আৰু কবৰস্থানৰ কাৰণে তেওঁলোকে মাটি দিয়া নাছিল ৰেজিষ্টাৰ কৰি দিয়া নাছিল কিন্তু সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত আমাৰ ইউপিপিএল চৰকাৰে মুছলমানসকলক মাটি ৰেজিষ্টাৰ কৰি দিছে गंसेबो ख्रिस्टियान गिर्जानि मुङाव जोंनि बे सासे एमसिएलए दङ निसिमा नर्म्स बायदियै बिथांमोननि हाखौ जोङो रेजिस्टार खालामनो हायो बेखौ जोङो खालामनानै होगासिनो दङ आरो नै दाखालिसो नैबेनि एनइएलसि मोनसे मिशननि हाखौ रेजिस्टार खालामनाय प्रसेसआ जानानै थांबाय माबोरै मनमोहन ब्रह्मआ दिनै जोंखौ कमनेल हत्या लीला यज्ञ जागासिनो दं होननानै बुंदों जोङो मिन्थिया আমি লাজ কৰিছো কিন্তু ভালো লাগিছে যি অসত্য ৰজা যি এন্ধাৰৰ ৰজা হাগ্ৰামায়ে যোৱা 17 বছৰে আমাক বিটিআৰত থকা 35 লক্ষ জনসাধাৰণক এন্ধাৰত ৰাখি পেলাই জীৱন যাপন কৰিবলৈ বাধ্য কৰাইছিল এমুঠি ভাতৰ কাৰণে আমি সংগ্ৰাম কৰিব লগা হৈছিল তেনে এজন ব্যক্তিৰ পৰা আজি শান্তিৰ কথাটো মুখৰ পৰা ওলাইছে জয়গান কৰিবৰ কাৰণে চিৰস্থায়ী কৰিবৰ কাৰণে আপোনাক আকৌ এবাৰ কথা ক'ব বিচাৰিছো আপুনি এছেম্বলিত আহক আৰু আমাৰ লগত এছেম্বলিত ডিবেট কৰি পেলাই আমি কেনেকৈ চলাব লাগে ঠিক আমি যে কেঁচুৱা এটা দৰে আমাৰ চৰকাৰ সেই চৰকাৰক আপুনি আমাক সহায় কৰক আজি আমাৰ বিটিসিত অৰ্থাৎ বিটিআৰত সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত সকলোকে কথা ক'বৰ কাৰণে অধিকাৰ দিছে সকলোকে নিজৰ নিজৰ পবিত্ৰ ধৰ্মস্থলত বা ধৰ্মস্থানত যাবৰ কাৰণে অধিকাৰ দিছে সকলো ব্যক্তিৰে সকলো জাতিৰে সম অধিকাৰ সম উন্নয়ন অৰ্থাৎ সম বিকাশৰ কাৰণে কাম কৰি আছে रावबो सुबुङा दिनै हानि मोनथायनिफ्राय जानगारना थाङाखै आरो थांनाय नङा बिथांमोनखौ जोङो एसेम्बलियाव फैगौ 4 आरो 5 एप्रिलाव जोंहा मोनसे एसेम्बलि दङ जोङो प्रिपेयार जानो थाखाय नैबे जौसांनि गेजेरजों आं चेलेन्ज खालामहरबाय नोंथांमोना रोजा रोजा हाखौ दिनै इनक्रस खालामनानै साहा बागान खालामदों रोजा रोजा बिगा हाखौ बे रोजा रोजा बिगा हाखौ जोङो दिनै देरहासारमोननि आखायाव थांनाय रिहनमोननि आखायाव थांनाय प्रमिलाया बानायनाय साहा बागानखौ जोंनि प्रमोद बड़ो बिथांनि दैदेननायाव जोङो एरखुनो थांगासिनो दङ बेनि थाखाय 4 आरो 5 एप्रिलाव जा एसेम्बलि जागोन बे एसेम्बलियाव नोंथांमोना थुंग्रि आरो दाहार लानानै फै होननानै आं नोंथांमोनखौ बे जौसांनि गेजेरजों खावलायहरनाय जाबाय जेखियानो जायाथों जोंहा गोबां बुंथिगिरिफोर दङ दैदेनगिरिफोर दङ आं चिरां जिल्लानि सासे सोद्रोमा जानानै सरकारनिबो सासे सोद्रोमा जानानै बे चिरां जिल्लानि 2थि जथुमायावहाय बरायनाय जाबाय आरो जोंनि चिरां जिल्लानि जेसेबां रायजो राजाफ्रा बे बरायनाय हाबाफारियाव बाहागो लाफैबाय जोंखौ हेफाजाब होनायनि थाखाय हामबाय होननानै साफ्रोमनोबो फैगौ बैसागु गुड फ्राइडे आरो सोलिबाय थानाय
जोंनि रमजान मानि थाखाय हामलायथि हरबावनानै आंनि बिबुंथिखौ फोजोबबाय। थेंक इउ। साबायखर थाबाय मानव गेदेर बिटिआरनि इएम बिथां रन्जित बसुमतारीनिसिम। बिथाङा गोबां मूल्यबान खम समनि गेजेरजोंनो गोबां मूल्यबान बाथ्राफोरखौ बुंबाय। बेनिखायनो बिथांनिसिम हामबाय आरो बिथांनि मुङाव तेखेतर नामत भागवनार नामत जरखै हात मारि दिबर कारणे अनुरोध जनाय। दानिया मोजां खौरां जोंनि गेजेराव आमार মাজত অতিথি আমার সম্মানীয় অতিথি ইয়াত উপস্থিত আহি পাইছেহি উপস্থিত হৈছে। তেখেতে আমাৰ ইউপিপি দলৰ প্ৰতিষ্ঠাপক সভাপতি আছিলে আৰু বৰ্তমান তেখেতে অসমৰ কেবিনেট মন্ত্ৰী হৈ আছে। তেখেতে হৈছে আমাৰ ইউজি ব্ৰহ্ম। তেখেতক নিজৰ পৰিচয় দি পেলাই আৰু নিজৰ ভাষণ প্ৰদান কৰিবৰ বাবে তেখেতক অনুৰোধ জনোৱা হ'ল আৰু তেখেতক এখন আদৰেৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰা হ'ল। Optum Chirang Jila Committee United People's Party Liberal UPPL আজি বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত সভাখন পৰিচালনা কৰা প্ৰাক্তন MCLA আৰু জিলাৰ সভাপতি নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু ইয়াৰ উপস্থিত আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ পৰিষদীয় চৰকাৰৰ ডেপুটি চিফ আৰু ওদালগুৰি সমষ্টিৰ নিৰ্বাচিত বিধায়ক সন্মানীয় আমাৰ গোবিন্দ বসুমতাৰী অলপ আগতে এজন গোৰ্খা সম্প্ৰদায়ৰ এজন প্ৰতিষ্ঠিত ব্যক্তি মাধৱ চেত্ৰী ডাঙৰীয়া বহা আমাৰ UPPL দলৰে প্ৰাক্তন সাধাৰণ সম্পাদক ডাঙৰীয়া বিভিন্ন জনগোষ্ঠীৰ SC বৰ্ডৰ চেয়াৰমেনৰ পৰা আৰম্ভ কৰা জনগোষ্ঠীৰ নেতৃবৃন্দসকল আৰু আজি মুকলি সভাত ইয়াত দলে বলে যোগদান কৰা UPPLৰ সমৰ্থক শুভাকাংক্ষী আৰু জনগণৰ ৰাইজসকল, মই সকলোলৈ মোৰ তৰফৰ পৰা আজি ইমান উৎসাহ উদ্দীপনাৰে আপোনালোকে ইয়াত আহি পেলাই অংশগ্ৰহণ কৰিছে আৰু আজিৰ অধিৱেশনটো সফল কৰি তুলিছে। তাৰ কাৰণে অন্তৰৰ পৰা মই আপোনালোকলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰি আকৌ এবাৰ মোৰ নমস্কাৰ মই জনাইছোঁ। নমস্কাৰ। তাদিনে ফিল্লামই याव जथुमनाय बे सुबुं गमाखौ नुनानै दहाय इलेक्शन समफ्राव बांसिन नुयो। निर्वाचনৰ সময়ত আমি এনে ধৰণৰ জনসমাগম নিৰ্বাচনৰ সময়তে দেখিবলৈ পাওঁ। এনে দেখিবলৈ নাপায়। কেইটামান জিলাৰ মই অধিৱেশনত গৈছোঁ, তাতে 1,500 মানুহ গোট খোৱাটো দেখিছোঁ। সৰু সৰু মৈত্ৰী আহিছোঁ। মই ভাবি লৈছিলোঁ যে এতিয়া নিৰ্বাচন নহয়, মানুহ ক'ত ওলাব। কিন্তু আজি নিৰ্বাচন নাই। এটা চিৰাং জিলাৰ অধিৱেশন ইয়াত স্বতঃস্ফূৰ্তভাৱে আপোনালোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ইয়াত গোৰ্খা আহিছে, মুছলমান আহিছে, বড়ো আহিছে, বেংগলী আহিছে,
অন্যান্য জনগোষ্ঠীৰ চব মানুহে আহিছে এইটোৱে আজি প্ৰমাণ কৰি দেখুৱাইছে যে দলৰ ওপৰত আপোনালোকৰ বিশ্বাস আৰু আস্থা দিনক দিনে বৃদ্ধি পাই আছে UPPL আজি শক্তিশালী দল হিচাপে আজি প্ৰতিষ্ঠিত হৈছে নিৰ্বাচনৰ আগতে আপোনালোকে আমাক আস্থা ৰাখি পেলাই বিশ্বাস ৰাখি পেলাই ভোট দিছিলে আৰু নিৰ্বাচনৰ পিছত আমাৰ UPPL বিজেপি আৰু GSP দলৰ মিত্ৰজোঁটৰ চৰকাৰ চলোৱাৰ ওপৰত আপোনালোকে সন্তুষ্টি আছে বা সন্তুষ্ট হৈ আছে তাৰ কাৰণে আজিও এই আশাটো আপোনালোকৰ কমি যোৱা নাই এইটো বৃদ্ধিও হৈ আছে তাৰ কাৰণে আজি গলে গলে হাজাৰ হাজাৰ মানুহ ইয়াত সমাগম ঘটিছে আজি ইয়াত যিজন MCLৰ কথা কৈছে জেমছ বসুমতাৰী তেখেতৰে ঘৰ যোৱা নিৰ্বাচনৰ কিবা কাৰণত আমি জিকিব পৰা নাই